ইউটিউব চেনেললৈ আজি মই বনাবলৈ ওলাইছোঁ মাছ আৰু বেঙেনা। এতিয়া মই মাছটো ফ্ৰাই কৰি ল'ম। হালধি গুড়ি আৰু নিমখ দি কিনে মই মিক্স কৰি লৈছোঁ। মই এইখিনি ফ্ৰাই কৰি ল'ম। কেৰাহীত তেল দিছোঁ, তেলটো গৰম হ'ব দিছোঁ। তেল গৰম হৈ গ'ল। মাছটো অকণমান বেছিকৈ ফ্ৰাই কৰিব লাগে। এইটো পিছ হৈ গ'ল। মাছ ফ্ৰাই হৈ গ'ল। মাছটো ফ্ৰাই হ'ল। সেইকাৰণে বেঙেনাখিনি মই এনেকৈ কাটি লৈছোঁ বাকলি গুচাই। আৰু এটা পিঁয়াজ লৈছোঁ, জলকীয়া দুটা, আদা নহৰু পেষ্ট 1 চামুচ ডাঙৰ চামুচেৰে। এতিয়া মই আকৌ তেল দিছোঁ। তেলখিনি গৰম হ'লে মই পিঁয়াজখিনি দি দিম। আদা নহৰুখিনি দি দিছোঁ। আদা নহৰু জিৰা ধনিয়া পাউডাৰ, হালধি গুড়ি আৰু ৰেড চিলি পাউডাৰ অকণমান, নিমখ এইখিনি এতিয়া মই ইয়াতে দি দিম। এইখিনি কম জুইত মই ঢাকনি লগাই দিম। ইয়াতে মই অকণমান পানী দি দিছোঁ। আকৌ ঢাকনি লগাই দিম। বেঙেনাখিনি সিজি যাব লাগিব, গুড়ি হৈ যাব মানে সিজি কিনে। তেতিয়া মই মাছটো দি দিম। আৰু অকণমান পানী দিছোঁ। এতিয়া ঢাকনি লগাই দিম। ইয়াৰ পাছত হৈ যাব মাছখিনি দিব পৰা। এইখিনি হ'ল। এতিয়া মই ইয়াতে মাছখিনি দি দিম। এতিয়া মই লাষ্ট অকণমান পানী দি কেনে তাৰপাছত হৈ যাব। এয়া হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। অলপমান ঠাণ্ডা হোৱাৰ পিছত ওলাই ল'ম।
এয়া বেঙেনা আৰু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে ট্ৰাই কৰিব। থেংক ইউ।